ভাল পাওঁ তোমাক, সঁচা কৈছোঁ, বৰ ভাল পাওঁ। মই তোমাক এতিয়াও বৰ ভাল পাওঁ। বৰ নিলাজ নহয়নে মই? তোমাৰ কষ্ট দেখি ময়েই কোৱা নাছিলোঁ জানো, আঁতৰি যাগৈ তই, আঁতৰি যা। বৰ নিলাজ নহয়নে মই? বৰ নিলাজ। এতিয়াও ভাল পাওঁ তোমাক। তোমাক মই জোখাও কান্দুৰি দুৰ্বল বুলি, কিন্তু ময়েইচোন সাংঘাতিক দুৰ্বল ভিতৰি ভিতৰি। পল্লৱ, তৰুণ আৰু এলেক্সেচোন মোক আজিও বুজাই বুজাই ভাগৰি পৰিছে নাহৰকটীয়া কলেজৰ লগৰকেইটাই। সঁচা কথা এটা কওঁ, তুমি আঁতৰি যোৱাৰ পৰা কচম কৈছোঁ, মই এবাৰো তোমাৰ ফটো চোৱা নাই, এবাৰো তোমাক ফেচবুকত চাৰ্চ কৰা নাই। লগৰবোৰৰ আগত মই এনেকুৱা কৰোঁ যেন মই তোমাক চিনিয়ে নেপাওঁ। কিন্তু এনেকুৱা কৰিলেনো কি হ'ব? ৰাতি আমনি দিয়ে তোমাৰ ফটোখনে, আমনি কৰে মোক ভাল পোৱাবোৰে। এবাৰো ভাবি নাচালা যে মই কেনেকৈ জীয়াই থাকিম তোমাৰ অবিহনে? তোমাৰ পৰা মোক আজি একোকে নালাগে, লাগে মাথো এটি উত্তৰ। তুমি মোক সঁচাকৈ ভাল পাইছিলানে বাৰু? যদি পাইছিলাই তেন্তে কিয় আঁতৰি গ'লা? নাচাওঁ আৰু তোমাক মই, কেতিয়াও নাচাওঁ, চাব নিবিচাৰোঁ তোমাক। বিচাৰোঁ মাথো এটি কাৰণ, কিয় এৰি গ'লা মোক? তুমিতো মোৰ নাছিলাই, তথাপিও এটা কথা জানিছোঁ, তোমাক মই সঁচাকৈ ভাল পাইছিলোঁ। তুমি সঁচাই জিকি গ'লা, মোক হৰুৱাই তুমি সঁচাকৈ জিকি গ'লা। মইনো এতিয়া কি ক'ম? অন্তৰেৰে কৈছোঁ তোমাক এষাৰ কথা, তুমি সুখত থকাটোহে মোৰ কামনা, তুমি সুখত থাকা। কবি ও আবৃত্তিকাৰ বিশ্বজিৎ ডেকা।